আছে কি কৰি আছ বাহিৰত ইমান মানুহ ৰৈ আছে কি কৰি আছ বল বল কি বিচাৰি আছ আরে রব ইমান এত কবরা এই বিষ্ণু প্রসাদ রাভার প্রোগ্রাম এটা চাই যাও 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 ঘৰত যাও বিষ্ণু প্রসাদ রাভার প্রোগ্রাম আরে আরে রব আপনার রব কইছো আরে আরে রব কইছো না বড় লোকের বেটি লও লম্বা লম্বা চুল এমন মাথা বেঁধে দে না আপনার রংপুর আমার এখানে রংপুর বুলি কয় এই আহোঁতে কল পুলি দুটা দেখিব ৰাস্তাৰ কাষতে হা তাৰে ওচৰতে গাড়ীখনটো আপুনি খোজকাঢ়ি আহিব ঠিক আছে কি টাইমত যে ফোন কৰে নহয় ক'ত থলো লগা সময়ত একো এটা বিচাৰি নাপাওঁ তই গামোচাখিনি দেখিছিলি নেকি ক'ত ক'ত থাকে নহয় দেখেছি এই কি কৰি আছ ষ্টেজত উঠিলে এই মানে মই আছো বিচাৰি পোৱা নাই ছিলাম সারা তই এইফালে দেচোন পিছত দি দিম দে এখন চলি এতিয়া চলি যাব আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে বৰ্তমান আমি উপস্থিত আছোঁ ৰংপুৰ আৰক্ষী চকীত অলপ আগতে এজন ব্যক্তিক ইয়াত আটক কৰা হৈছে মহানগৰী ৰাজপথৰ পৰা তেওঁ আচলতে কোন হয় কিয় আহিছে এই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু তেওঁ এজন হয়তো দুষ্কৃতিকাৰীও হ'ব পাৰে নতুবা এজন বহিৰাগত কিন্তু এটা কথা প্ৰমাণিত হৈছে যে গুৱাহাটী মহানগৰীত নিশা আজিকালি বহুতো অচিনাকি ব্যক্তি ঘূৰি ফুৰে এই খবৰ আপোনালোকক মই জনাই থাকিম তাৰ কাৰণে আপোনালোকে চাই থাকিব লাগিব নিশাৰ মহানগৰীত টুনটুনি মই গীতাঞ্জলি কেমেৰা পাৰ্চন বিকাশৰ সৈতে জেড নিউজ বাগানি আমার সঙ্গে দেখা হবে বাবুর বাগানি বড় লোকের বেটি লও লম্বা লম্বা চুল হেল্ল' এই দ লাল গেঁদা ধেত তেৰিকা মই বিষ্ণু ৰাভা দিৱসত তই কি ছেক্ৰেটাৰীকে চিনি নাপাওঁ ফাল্টু শুন এই এটা কাম কৰিবি মাংস বেছি দিয়াৰ দৰকাৰ নাই বুজিছ মাত্ৰ 1 পিচ হিচাপত আছে 1 পিচ মাংস 3 পিচ আলু বাছ হেল্ল' ধেত এই বান্দৰ ফোনটো কাটি দিয় কিয় হা ফাল্টু নেকি তই ননচেন্স আবে মিনিষ্টাৰ নেকি বে তই এই ছেক্ৰেটাৰী হয় ফাল্টু কথা নকবি লেভেল এটা আছে মোৰ এটা কাম কৰ এই পইচা কিমান হৈছে এই ভালকৈ হিচাপ কৰি এই তোক কৰা নাই চুপ এই হেৰি কৰিবি তই মাংস মই কোৱা মতে দিবি হা কোনোবাই যদি কিবা কয় তাৰপিছত মই আছোঁ এটা কাম কৰচোন তই ভাল চাই মানে ৰাণৰ চাই পেলাই 3 পিচমান মাংস আমাৰ এই কাৰ্যালয়ত পঠাই দে হ'ব এই হ'ল নাই হিচাপটো কৰি আছো সোনকাল কৰে কৰি আছো মালৰ কথা আছে নহয় ইমান কম চান্দা দিয়ে মানুহবোৰে এই 100 টকা 150 টকা 200 টকা চান্দা হ'ল নে বা মানুহবোৰৰ অসমীয়া সংস্কৃতিৰ প্ৰতি আকৌ দায়িত্বই নোহোৱা হৈ গৈছে কি হবে উপায় নাই বুঝছো
আমি যে ইমান কষ্ট কৰি অনুষ্ঠান এটা পাতি আছোঁ এইবিলাকৰ একদম মানে কাণ্ডজ্ঞানী মানে অকল নাই কান্দি গান এটা কাম কৰিছোঁ এই আমাৰ যে পাঠক মাষ্টৰ পাঠকে টকা 10,000 দিছেতো কালি শান্ত আনন্দ পূজা পাঠকে দিছে এই যে ৰমেশ দোকানীক কিমান ক'লো এবাৰো গুৰুত্বই নিদিলে জানো কথাবিলাক নিদিয়ে একদম কোনো গুৰুত্ব নাই বুজিছ তাক দি আছো মটৰটো মই বাপ আৰু কালি খানাটো দিছে পাঠকে দিছে গম পাইছ পাঠকৰ ছোৱালীজনী কিন্তু সন্মানৰ কথা মানে ৰাস্তা ৰাখি চলিব লাগিবতো গোটেই কথাবিলাক তই মই জানো তই হলি কালচাৰেল ছেক্ৰেটাৰী মই হলো মেইন ছেক্ৰেটাৰী গতিকে আমি দুটা এই কথাবিলাক বুজি পাম হয়নে ফাৰ্ষ্ট বেচটো কিন্তু তাইক দিব লাগিব আৰু এটা কাম মানে আমাৰ মেইন ছিংগাৰ উঠা আগে তই কিন্তু পাঠকৰ ছোৱালীজনীক নুচুৱাই দিবি দেই তাই বোলে আকৌ সেইটো সেই হিন্দী গানতে নাচিব বোলে হা তাই হিন্দী গানতে নাচিব বোলে এই নাচিবলৈ না যি নাচে তাকে নাচিব দে হিন্দী নাচে ইংলিছ নাচে নাচিব দে মালটোহে আচল কথা মাল নহ'লে ক'ৰ পৰা জ্বলাবি হয় কিন্তু কথাটো নহ'লে আচল কথাত মাথা মাৰ দাদা কি হ'ল এজন ল'ৰাই বিষ্ণু ৰাভাৰ গান গাব এতিয়া এতিয়া মেইন ছিংগাৰ উঠিব এতিয়া এইবিলাক নহয় লাষ্টত গাব যা মাংস পঠাই দিব মন কৰে এতিয়া আৰু বিষ্ণু ৰাভাৰ গান গোৱা আপোনাক মই শেষবাৰৰ পৰা শুনিছোঁ কোন হয় ক'ৰ পৰা আহিছে কওক নহ'লে লকবাত ভৰাই থ'ম ভৰাই থোৱা নহয় ভৰাই থবই লাগে অথনিৰ পৰা মূৰটো গৰম কৰি দিছে এই আপুনি মুখেৰে কিয় নামাতেহে অসমীয়া নহয় নেকি হেৰি আপুনি কিবা ক'বনে নাই একো নকৈছা মেধি মই আপোনাক কৈছোঁ নে য'তে ত'তে এই চাহাৰ টেমাটো নোলাব ছাৰ এইটো মোৰ জন্মগত অধিকাৰ ছাৰ আৰু এইটোৰ লগত থাকিলে মই গোটেই নাইট ডিউটি কৰিব পাৰোঁ ছাৰ কণ্টিনিউ হেৰি আপোনাক বহক বুলি কৈছে নে বহক ৰ'ব মানে তোমাক এইফালে অকলে মাল খাই আছোতো চৰি উপায় নাই কি কৰিম বুজিছা আচলতে কি জানা তুমি বৰ ফাল্টুহে অলপো তোমাৰ কাণ্ডজ্ঞান বোলা বস্তু নাই ইমান গান লিখিছা বোলে পৃথিৱী কপাই দিয়া মানুহ তুমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কপাই দিছা কিন্তু তুমি আচলতে কি বুজা বুজন নাই আচলতে এই দোস্তিত দুদিনমান আগত নহ'লে দুদিনমান পিছত মৰিব লাগিছিল বুজিব টাইমটো একেবাৰে খেলি মেলি ঠিক কথা কৈছোঁ একদম বজা টাইমত মৰিল বে চাবা ইফালে বানপানী ইফালে পৰীক্ষা কম্পিটিশ্যনত এটাও কম্পিটিশ্যন নাই হেই কেনেকৈ হ'ব কম্পিটিশ্যন কেনেকৈ হ'ব কি পাতিছ বিষ্ণু ৰাভা দিব হা বিষ্ণু ৰাভা দিৱসত বিষ্ণু ৰাভাৰ গানত নৃত্য প্ৰতিযোগিতা কৰিছে নহ'লে ক'ৰ পৰা হ'ব মই আগতে কৈছিলোঁ নাই হিন্দী গানত পাতিব লাগে হিন্দী গানত যদি নৃত্য প্ৰতিযোগিতা পাতিলেহেঁতেন কিমান যে লাইন লাগি গ'ল হয় তোৰ কৈছোঁ পইচা গণি শেষ কৰি দিব নোৱাৰিলে বুজিছ পইচা আচলতে কি জানা গোটেই বস্তুটোৱে হৈছে গ্লেমাৰ বুজিছ এতিয়া চালা দোস্তি গ্লেমাৰে নাই দোস্তি তোমাৰ এতিয়া কোনো গ্লেমাৰ নাই বুজিছা নাই গ্লেমাৰ মানে দোস্তি এতিয়া গ্লেমাৰৰ পৰা গৈ গেলামাল হৈ গৈছে দোস্তি দোস্তি গ্লেমাৰ থাকিলে এই ইয়াত মাল আছে বুজিছা গ্লেমাৰ নহ'লে মাল নাই কেইটাই জানে তোমাক আমাৰতো আজি ল'ৰা ছোৱালীয়ে গমেই নাপায় হা
কোন বিষ্ণু ৰাভাই গম পাই নেকি মই আমি যে কিবাকে তোমাৰ কৃষ্টি সংস্কৃতিখিনি জীয়াই ৰাখি আছো বহুত ডাঙৰ কথা অলপ বেছিকৈ কৈছোঁ বেয়া নাপাবা গ্লেমাৰ থকা হ'লে নহয় ফালি গ'লহেঁতেন এই কৈ দিলোঁ নহয় এই চেকেটে ফালি পেলালোহেঁতেন কি বুলি ভাবিছা দোষী দোষী আই লাভ ইউ দোষী আই লাভ ইউ বাট মানে সঁচা কথাটো ক'বই লাগিব ন দোষী গ্লেমাৰটো হৈছে তামাম বস্তু বুজিছা গ্লেমাৰ থাকিলে তুমি ফালি পঠাব পাৰিলা উপায় নাই জৰি দোষী তোমাক কিন্তু কথা দিছোঁ এইবাৰ মানে নহ'লটো ভালদৰে অহাবাৰ কিন্তু পাতিম ডাঙৰকৈ পাতি দিম দোষী কি বুলি ভাবিছা দৰকাৰ হ'লে নিজৰ টকা খৰচ কৰিম এই কি ভাবিছা মাল খাব পাৰোঁ বেলেগৰ টকাৰে কিন্তু তোমাৰ মই অহাবাৰ ডাঙৰকৈ পাতি দিম দেই তোমাৰ দিব ঠিক দুদিনীয়াকৈ পাতিম বুজিছ দুদিনীয়া হ'ব ঠিক আছে কৰিব লাগিব মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে স্পন্দন তোৰ জাগেনে কথামালিতাৰ গন্ধ লাগি সোণৰ সপোন ভাগেনে হেৰি সপোন ভাঙেনে এই গোটেই ৰাতিখন আমাক এনেদৰে ৰখাই টোপনি ক্ষতি কৰি ইয়াতে সপোন ভাঙিবলৈ আহিছে ছাৰ গায়ক নেকি কলাগুৰু আজি আপোনালোকে যাৰ দিৱস পাতিছে সেইজনা কলাগুৰু ময়েই বিষ্ণুপ্ৰসাদ ৰাভা সেই যে এতিয়া কিমান ৰাতি সেই বিষ্ণু ৰাভা নহয় জানো এই ৰাতিখন আপুনি পুলিচৰ লগত ধেমালি কৰিবলৈ সাহস ক'ত পালে এই মাত্ৰ মই আপোনাক লকাপত ধৰাব পাৰোঁ 1962 চন চীন ভাৰতৰ যুদ্ধৰ সময় চীনৰ সৈতে গোপন সম্পৰ্ক ৰখাৰ সন্দেহত আপোনালোকে পুৱতি নিশা গৈ মোক মোৰ ঘৰৰ পৰা কঁকালত ৰছী লগাই ৰাস্তাই চুচৰাই আনি লকাপত ভৰাইছিলে এবাৰলৈ মোক সুযোগ দিয়া নহ'ল মোৰ কণমানি সন্তান দুটাক মা দেখাৰ লগাবলৈ মই যেন সিহঁতৰ কিবা এটা ব্যৱস্থা কৰি আহিম সেয়াও মোক সময় দিয়া নহ'ল তাৰ পিছত এতিয়া ভাবিছে সেই লকাপত সোমাবলৈ মই ভয় কৰিম কি যে পাল্লাত পৰিলো নহয় এই বাহক ছাৰ বঢ়িয়া বঢ়িয়া দোষী তামাম গাইছে মাতিব লাগিব বুজিছা এইটো চিন্তা গাই গাই বঢ়িয়া দাদা এই বঢ়িয়া গাইছে একদম তামাম গাইছে দেই দাদা কাৰ্যালয়ৰ মানুহবিলাক ক'ত কাৰ্যালয়ৰ মানুহ মানে কাৰ্যালয়টোৱে মানুহটো আমি নহয় সম্পাদক ক'ত আছে আপোনালোকৰ প্ৰগ্ৰেমৰ মানে সম্পাদক কি লিখে কলিতা লিখে নে ডেকা লিখে নেকি নহয় দাদা আপোনালোকৰ এই কাৰ্যালয়ৰ সম্পাদক ক'ত আছে মানে মানে চেক্ৰেটাৰী হয় চেক্ৰেটাৰী ক'ত আছে চেক্ৰেটাৰী বুলি ক'ব লাগে তেতিয়াহে বুজি পাম চেক্ৰেটাৰী মই আছি আপুনি চেক্ৰেটাৰী দাদা মই গাঁৱৰ পৰা আহিছিলোঁ মোক আপোনালোকৰ ইয়াতে নিমন্ত্ৰণ কৰিছিলে নিমন্ত্ৰণ কৰিছে ভাত দিয়া নাই এই এক পিচ মাংস নহয় দাদা মই
ভাত খাবলৈ নহয়, মই ইয়াতে গান গাবলৈ মাতিছিলে। আপোনালোকৰ কোনোবা কালচাৰ ছেক্ৰেটাৰী কোনোবাই ফোন কৰিছিলে যে এনেকৈ মোৰ গাঁও বহুত দূৰত দাদা, মই যাব লাগিব। এতিয়া প্ৰগ্ৰেম শেষ হ'বলৈ হৈছে, মোক মাতাই নাই ষ্টেজলৈ। প্ৰগ্ৰেম মানে দিব, এইটো হোৱাৰ পিছত মই কৈ দিম। নহয় দাদা, বহুতবাৰ সুধিলোঁ, এই কোণাত গৈ পেলাই বহি আছোঁ, সকলোকে সুধি আছোঁ বোলে। এতিয়া এজনে কৈ গ'ল সম্পাদকৰ লগত কথা পতা, সেইটো কাৰণে মই কাৰ্যালয়ত আহিলোঁ। এতিয়া দাদা কি হ'ব, এতিয়া প্ৰগ্ৰেম হ'বনে নহয় ক'লে ভাল আছিলে। এইবাৰ মানে একদম মাথা দিয়ক, চৰি মানে মই গম নাপালোঁ কথাটো। মালাকৈ খাব নেকি? চাওক দাদা, মই গাঁৱৰ পৰা বহুত আশা কৰি আহিছিলোঁ চহৰৰ ৰাইজৰ আগত বিষ্ণু ৰাভাদেৱৰ গীত পৰিৱেশন কৰিম বুলি। কিন্তু কি কৰিম, উপায় নাই ন। মানে মই কথাটো গমেই নাপালোঁ যে এটা কাম কৰক, আপুনি মানুহেটো লৈ যাওক, নহ'লে মানুহেটো দাদা আমি খাবলৈ নোপোৱা মানুহ হ'ব পাৰোঁ, কিন্তু অনুষ্ঠান পৰিৱেশন নকৰাকৈ আজিলৈ কোনো মাননি লোৱা নাই। পইচা নিব নালাগে, ঘুচি যা মাল আমি কিতাপ পইচা দি কি ডাঙৰ কথাটো ফাল্টু কথা। এই বুজা পইচা পদূলি মূৰতে গৈ তোমালৈয়ে বাটে চাম, ঘৰলৈ মাতিলে মোক ভিতৰলৈ সোমাই যাম। এই চিকেন জ্বলোৱাই নাই টানি আছে। মাল খাব নোৱাৰিলে খা কিয় হা? এই আমুকাৰ দৰে খাবি। মাল খাব নোৱাৰে, মাল খাবলৈ হা ফাল্টু কৰিবা। এই বিষ্ণু ৰাভাদেৱে দেখাবলৈ কি ক'ব হা? লাজ নাপাওঁ, চৰম নাই। বছৰৰ ৩৬৪ দিন মই এখন ফটো ফ্ৰেমৰ মাজত আবদ্ধ হৈ থাকোঁ। এলান্ধু ধূলি মাকতিৰ মাজত মই কেনেকৈ থাকোঁ কোনোবাই জানো মোক সুধিছে। ভাল লাগে এদিনৰ বাবে হ'লেও নতুনৰ দৰে সকলোৱে মোক সজাই পৰাই তোলে। ময়ো বিচাৰোঁ মোৰ দিৱস কোনোবাই পাতক, মোৰ বিষয়ে কোনোবাই জানক, ময়ো বিচাৰোঁ। কিন্তু এয়া জানো মোৰ দিৱস হৈছে? মই সৰ্বসাধাৰণ ৰাইজৰ পক্ষত কাম কৰিছিলোঁ। কোনোদিনে নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰি মই কাম কৰা নাছিলোঁ। মই তেতিয়াই চিঞৰি কৈছিলোঁ, স্বাধীনতা কেৱল বগা চাহাবৰ পৰা পোৱাই নুবুজায়। স্বাধীনতা মানে শোষিত নিষ্পৃহিত জনতাই পোৱা মুক্তি। আজি ৰজাঘৰ প্ৰজাঘৰ সকলোৱে মিলি মই দিৱস উদযাপন কৰিছে। মানুহক বা বঁটা প্ৰদান কৰিব। মোৰ দিৱস পাতি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে। মোৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে, মাল্যাৰ্পণ কৰিছে। কিন্তু কাৰ বাবে পাতিছে? মোৰ বিষয়ে জানো দহক কেতিয়াবা জনোৱা হৈছে? মই কি আছিলো? মই কোন হয়? আজিৰ প্ৰজন্মই জানো এই বিষয়ে কিবা জানে? মই নিবিচাৰো এনেকে মোৰ দিৱস পতাটো। মই এনেকে মোৰ দিৱস পতাটো নিবিচাৰো। মোৰ কৰ্মৰাজিৰ পৰা জ্ঞান লাভ কৰি আজিৰ প্ৰজন্মই জানো কিবা শকতি লাভ কৰে? আপুনি ক'ব বিচাৰিছে আপোনাক স্মৰণ কৰাটো আমাৰ ভুল, আপোনাৰ দিৱস আমি পালন কৰিব নালাগে? লাগে, কিন্তু মোৰ দিৱস পাতি অৰ্থৰ অপচয় কৰিব নালাগে। মোৰ দিৱস পাতি সৰ্বসাধাৰণ ৰাইজৰ মাজত হাৰাশাস্তিৰ সৃষ্টি কৰিব নালাগে। মোৰ দিৱস পাতি ধনী দুখীয়াৰ মাজত বিভেদৰ সৃষ্টি কৰিব নালাগে।
আপুনিয়ে কওক এয়া জানো মোৰ দিৱস হৈছে এয়া জানো মোৰ দিৱস হৈছে মোৰ দিৱসৰ নামত অশ্লীল গীতৰ তালে তালে নৃত্য কৰা এয়া জানো মোৰ দিৱস হৈছে মোৰ দিৱস মানে ৰাভাই কিমান কলম মদ খাইছিল তাত হিচাপ কৰা মোৰ দিৱস পাতে মই সেই তাহানিতে ভিক্টোৰিয়া কলেজত ব্ৰিটিছৰ পতাকা নমাই কংগ্ৰেছৰ পতাকা উত্তোলন কৰাই নহয় মই দেৱালত দেখিছিলোঁ ৰাজ্যে আছে দুইটি পাঠা একটি কালো একটি সাদা ৰাজ্যের যদি মঙ্গল চাও দুইটা পাঠা ভরি দাও এনেদৰে মোৰ দিৱস পাতিব নালাগে মই নিবিচাৰোঁ এনেদৰে মোৰ দিৱস পাতিব মোৰ দিৱস পাতি মোক উপলুঙা কৰাটো মই নিবিচাৰোঁ মই বিচাৰোঁ যে মোৰ বিষয়ে যাতে নতুন প্ৰজন্মই দুই এটা কথা শিকক মই বিচাৰোঁ আজিৰ পুৰুষে যাতে মোক বুজক সেয়াই মোৰ আশা আমার কালচার সেক্রেটারি তোমার নাম ডুবাইছে বুঝা কিমান মাল খাব লাগে সেইখিনি গম নাপায় দুইজনে তোমার সেক্রেটারি কিন্তু ঠিক আছে বুঝা টেনশন নাই আজি নহয় আৰু এটা আছে বুঝা তোমাৰ লগতে ধৰিছোঁ যদি মাল লবি আৰু মই কিন্তু হাৰ মানি জানে বুজা মাল পেটৰ খাব মৰম খানি দিম তোমাৰ দেহত সপোন খিচি দিম প্ৰাণত প্ৰতি পলকত হিয়াৰে কোণত হৈ ৰম তোমাৰে দি থক মোৰ মৰমৰ প্ৰাণ তুমি অতি উশাহত হেল্ল' ৰংপুৰ থানা ইন্সপেক্টৰ হয়নে হয় অলপ আগতে আপোনাকে ৰাস্তাৰ পৰা মানুহ এজন ধৰি আহিছে তেওঁ আমাৰ হস্পিটেলত মেণ্টেল ট্ৰিটমেণ্ট কৰি আছে তেওঁ নিজকে বিষ্ণু ৰাভা বুলি কয়